এতিয়া মই বহি আছোঁ বেংকত মোৰ এটা কাম আছিলে আৰু ঘৰলৈ যেতিয়াই আহোঁ তেতিয়াই মোৰ নিজৰ কামখিনি শেষ কৰি যাবলৈ চেষ্টা কৰোঁ। তাৰপাছতে ভোক লাগিলে বেংকৰ কাম এনেও দেৰি হয়। দাদাই মই গ'লোঁ গোপালদা দোকানলৈ। গোপালদা মানে হৈছে আমাৰ বিহুৰ একদম ফেমাছ মাংস ৰুটি দোকান। গোপালদা দোকানত যোনে এবাৰ খায় সি নেক্সট বাৰ যাবই আৰু বহুত কম দামতে দিয়ে। তাৰপিছত আহি পালোঁহি ঘৰ আৰু এয়া আমাৰ ঘৰলৈ আহিছে আলহী, লগৰ ছোৱালী মোৰ সম্প্ৰীতি, আৰু দাদা হৈছে আমাৰ দাদাৰ লগত একেলগে ফ্ৰেণ্ড আৰু তাই মোৰ লগত। তাৰপাছতে ৰাতিয়ে দূৰৰ হুঁচৰি আহিছিলে খবৰ দি ভাত খাব আৰু খুৰা ঘৰতে ভাতৰ আয়োজন কৰিলে। দেউতাই বনালে আৰু সৰহীয়া মানুহৰ কাৰণে দেউতাই বনায়। এনেকৈ আমাৰ দেউতাই ভাল ৰান্ধে আচলতে। তাৰপাছতে এয়া তেওঁলোকক খাবৰ কাৰণে দিলে। ভোকো লাগি আহিছে, দিনটো বিহু মৰা, আৰু খাবলৈ লওঁতে বৰষুণ আহিলে নহয় চিপ চিপকৈ। আৰু এইকেইদিন বতৰটো ইমান বেয়া কৰি আছে, কি হৈছে নাজানো আৰু। তেওঁলোকে শান্তিৰে ভাতকেইটা খাবও নোৱাৰিলে, লৰালৰি কৰিলে। আৰু এয়া আমি ঘৰৰকেইটাই খাবলৈ লৈছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই।